ঐ পিলু মই এটা কথা ভাবি আছো ৰে। কিতে ভাবি আছা তুই? মই ভাবি আছো বিয়াই পাতি লওঁ নেকি। বিয়া পাতিবি? হয় নেকি? মই ভাবি আছো মংগল গ্ৰহতে ঘৰ বনাই থাকিম নেকি। ফচলিকে তুই খালি ফাল্টু কৰি থকা বুলি ভাবা নেকি? বিয়া পাতিব বেটা, তোক কাপি দিব হা? নালাগে না মোক আপি দিবা, মই নিজে চাই লৈ আহিম। কাইবা আহিব তাৰ লগত? কাইবা আহিব তাৰ লগত? আগতে তাক ভাল পাইছিল, তাই তোৰ লগত ৰিলেশ্যনত নাথাকিল, আৰু অকণ যে কাই থাকব জানা আছে আমাৰ। তুই আৰু আমাৰ মাজত আহি কিয় ৰখলি? মই জানো যে তোৰ লগত কাই ৰিলেশ্যনত নাথাকে। তুই এইগিলা টেনশ্যন কৰিব নালাগে না। দেট ইজ মাই টেনশ্যন মেন। তুই কত কাই আহিব তোৰ লগত? আহিব এটা আপি। নাম কত নাম? নাম নহয়, সেইদিনা যে তোমাৰ ঘৰত একটা আপি আহিছিল, মই ভাবি আছো তাকে তোৰ ভাবি বানাই লওঁ নেকি। চুপ! হাইদা কাই হয় জানা? কাই বে? সি ইজ মাই আন্টিস ডটার। কি ডটৰ? তাৰ মানে এতিয়া মোৰ পেহীৰ আপি বে। তাতে কি হ'ল? তোৰ নিচিনা ফকতীয়া চলাক আপি দিব নেকি? আৰু দিলেও মই দিবা দিম নেকি? আৰু তাই যদি মোক ভাল পায় তুই কি কৰিবি হা? পিলু মোক বোলে কেটেৰিনা কেফে ভাল পায়, মই ভাবি আছো তাকে বিয়া পাতি লওঁ নেকি। ইয়াকে চাৱা আৰু একটা কথা ক'লে চিঙি দিম মুণ্ডা। বাদ দে থাক, তুই এই জীৱনত বৰলা হৈ থাক। যাং মই। থাক তুই এতিয়া একলাই একলাই, মই যাওঁ। মৰণ নহা, মোৰ পেহীৰ আপিটাকে পাইছে বিয়া পাতবা। ৰ আজি ঘৰতে কৈ দিম। কৈ দিবি নেকি? দে কৈ দিয়ে মৰাক বেটাই। কি কৰি আছা তুমি ইয়াত? তোৰ আৰু খৰন্তিৰ লিলিমাৰ কথা পাতি আছো আমি। তুই ইয়াত ফুৰিব আহিছা না লিলিমাক পাইছা হা? তোমাৰ লিলিমাই, মই অকলে ঘৰত যাই পেহীক কৈ আছো ৰ। অ দাদা, মই খৰন্তিক বহুত ভাল পাওঁ, মাক নকবি হা প্লিজ। খৰন্তি মোৰ বাচপান কা প্যাৰ হে। এ ৰ, যাবা দে খালি ঘৰত, পেহীক কৈয়ে দিম আজি। দাদা নকবি না প্লিজ, দাদা প্লিজ। বাদ দে মই যাং, থাক তুই। দাদা প্লিজ। সেই থাক। মই যাওঁ ৰ, কিবা কয় উল্টা পুল্টা। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ। আগন্তুক নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক।